হেল্ল' গাইজ চাওক এতিয়া মানে ফৰ্মা তেল দি আছে তেল দিয়াৰ পিছত আৰু ফৰ্মাটো ফিটিং কৰিব তো চাই থাকক কেনেকৈ বনাই কি কৰে আৰু এতিয়া তেলটো শেষ হৈ গ'ল এতিয়া মানে হেৰি কৰি আছে আপোনাৰ ফৰ্মা ফিটিং কৰি আছে আৰু ফৰ্মা ফিটিং কৰাৰ পিছত মানে মছলা যি কংক্ৰিট আছে মানে এটা ঢালি দিব ঢালি দিয়াৰ পিছত অলপ সময়ৰ পিছত মানে অলপ মানে হৈয়ে গ'ল এতিয়া হৈ যাব চাওক চাই থাকক এতিয়া বলক আৰু খুঁটাবিলাক আছে মই এইবিলাক দেখাই আছোঁ আপোনালোকক এতিয়া বলক চাই থাকক আৰু এতিয়া ফাইনেলি মছলা বনাই আছে চাওক মছলা বনোৱা হৈ গ'লে প্ৰায় মছলা বনোৱা হৈ গ'লে ঢালি দিব আপোনালোকে চাই থাকিব পাৰে তো লগত থাকক চাই থাকক আৰু এতিয়া পেপাৰ বিচৰা হৈ গ'ল পেপাৰ বিচৰাটো এতিয়া ফাৰ্মাটো ফিটিং কৰি আছে এতিয়া ফাৰ্মা হৈ গ'ল এতিয়া অলপ কিছু কাম বাকী আছে আৰু কংক্ৰিট ঢালাৰ সময় হৈ গ'ল আৰু চাওক এতিয়া কংক্ৰিট ঢালি আছে মছলা চাওক এইটো প্ৰায় হৈয়ে গ'ল এতিয়া 50% হৈ গ'ল আৰু অলপ বাকী আছে হৈ যাব চাই থাকক কেনেকৈ বনায় কিদৰে বনায় আৰু যদি আপোনালোকে এনেকুৱা খুঁটা বনাব পাৰে তেনেহ'লে মই তলত কণ্টেক্ট নম্বৰ দি দিম কণ্টেক্ট নম্বৰৰ লগত যোগাযোগ কৰিব পাৰে হেল্ল' ভাই বন্ধু এটা কথা আপুনি যদি আমাৰ চেনেলটোৰ নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ঘণ্টা বটনটো দবাই দিব যেন নটিফিকেশ্যনত আমাৰ ভিডিঅ'বোৰ সকলোতকৈ আগত পায় তাৰ বাবে ঘণ্টা বটনটো দবাই দিব আৰু লাইক কমেণ্ট কৰি জনাব আমাৰ ভিডিঅ'বোৰ কেনে লাগিছে তো চাই থাকক আৰু বিশেষ জানিব আছে